তো আজি আহিলোঁ যোৰহাটৰ অৱস্থিত যোৰহাটত অৱস্থিত শান্তি আশ্ৰম, ককিলামুখৰ অৱস্থিত শান্তি আশ্ৰম। এই মন্দিৰ প্ৰতিস্থাপন কৰিছিল স্বামী নিগমানন্দই সনাতন ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে। এই মন্দিৰৰ যি চৌকাশ হয় বহুত ধুনীয়া হয়। চাফ চিকুণাৰে ভৰপূৰ এই মন্দিৰটোত ফুলনি বাগিচা আৰু নানান ধৰণৰ খেতি আদিও কৰা হয়। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।